জীৱনত সকলো সপোন সঁচা নহ'ব জানিও জীয়াই থকাৰ নামে হ'ল জীৱন। সম্পৰ্কৰ মাজত অৰ্থ নহয়, অলপ বিশ্বাসৰ প্ৰয়োজন। ভাল পোৱাৰ কাৰণে ৰূপ নহয়, এটা সুন্দৰ মনৰ প্ৰয়োজন। পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকুৰ পানী, কাৰণ তুমি তাক সুখৰ সময়ত নাপালেও দুখৰ সময়ত পাবাই। পুৰণা হ'লে অৱহেলা বাঢ়ে, সেইটো কিবা বস্তু হওক বা মানুহ। ইনকাম নাথাকিলে এটা সময়ৰ পিছত নিজৰ পৰিয়ালৰ লগত থকাটো কঠিন হৈ যায়। যেতিয়া কাৰোবাৰ লগত কথা কোৱাৰ অভ্যাস হৈ যায়, তেতিয়া কাজিয়া কৰিও ভাল লাগে, কিন্তু এদিন কথা নহ'লে বহুত কষ্ট হয়। জীৱন জ্ঞানীৰ কাষত এটি উপহাৰ, মূৰ্খৰ কাষত এটা নাটক, ধনীৰ কাষত এটা খেল, আৰু দুখীয়াৰ কাষত এটা যুদ্ধ। মানুহ কি অদ্ভুত প্ৰাণী, ডুবি গ'লে পানীক দোষ দিয়ে, উজুতি খালে শিলগুটিক দোষ দিয়ে, কৰ্মৰ দোষ ভাগ্যক দিয়ে, কিন্তু নিজৰ দোষ কেতিয়াও দেখা নাপায়। মই স্বাৰ্থপৰ নহওঁ, মাত্ৰ সিহঁতৰ পৰা আঁতৰি থাকোঁ, যাৰ কাষত মোৰ কোনো মূল্য নাই। মন বেয়া থাকিলে শান্তি বিচাৰি তুমি গোটেই পৃথিৱীত ঘূৰিলেও তুমি অশান্তিয়ে পাবা। জীৱনত যিমানে ভাল কাম কৰা তুমি, সবাই পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰি চোৱা, মুহূৰ্তৰ ভিতৰত ৰেকৰ্ড হৈ যাব। এইটোৱে বাস্তৱতা। জীৱনৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ হৈছে নিজৰ কাষত নিজেই জিকা। ভালে থকাটো যেনেকৈ চিৰস্থায়ী নহয়, তেনেকৈ বেয়া থকাটো চিৰস্থায়ী নহয়। মাজত মাত্ৰ ধৈৰ্যটো ৰাখিব লাগে। জীৱনটো সৰু, বেয়া চিন্তা বাদ দিয়া, ভাল কাম কৰি যোৱা। যিয়ে তোমাক কেয়াৰ নকৰে সিহঁতৰ সংগ বাদ দিয়া, আৰু সিহঁতক লৈ সময় পাৰ কৰা যিয়ে তোমাৰ সকলো সময়ত কাষত আছিল। এটা মানুহৰ বেয়া সময় গোটেই জীৱন নাথাকে, বেয়া সময় পাৰ হৈ ভাল সময় আহিব। সেয়েহে ধৈৰ্য ধৰা আৰু কৰ্ম কৰি যোৱা। জীৱনত দুটা কথা শিকি থোৱা, চুপ থাকিব শিকা, ক্ষমা কৰিবলৈ শিকা, কাৰণ চুপ থকাতকৈ ডাঙৰ কোনো উত্তৰ নাই, আৰু ক্ষমা কৰাতকৈ ডাঙৰ কোনো শান্তি নাই। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কিয়নো ভৱিষ্যত তোমাৰ কাৰণে কি প্ৰস্তুত কৰি ৰাখিছে সেই সম্পৰ্কে তোমাৰ কোনো জ্ঞানেই নাই। সেইবোৰ মানুহক সন্মান কৰিবলৈ শিকা, যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰে। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰা, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, সি লাজ পাব পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা, এইটো এটা ডাঙৰ গুণ, তোমাক জীৱনত জিকোতে সহায় কৰিব। জীৱনত এনেকুৱা কৰি দেখুওৱা, আজি যিয়ে তোমাৰ ফোন ৰিচিভ কৰা নাই, সি যেন তোমাক গুগলত চাৰ্চ কৰে। কেতিয়াও তৰ্ক কৰি জিকিব নাযাবা, তাত আপোনাৰ সময় অপচয় হ'ব। আপোনাক যিসকলে বিশ্বাস নকৰে সিহঁতৰ কথা বাদ দিয়ক, নিজক বিশ্বাস কৰক। নিজৰ প্ৰতি বিশ্বাসে আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব।